নমস্কাৰ। আজিৰ পৰা প্ৰায় 18-19 বছৰ আগতে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত আমাৰ শিকাৰ সৌভাগ্য হৈছিল। তেখেতৰ সুযোগ্য পুত্ৰ ৰণবিৰাম বৰুৱা ছাৰৰ ওচৰৰ পৰা অজিত তালুকদাৰ ছাৰৰ এটি পোষ্টে সেই গীতটি পুনৰ সোঁৱৰাই দিলে। গীতটি গাবৰ মন গ'ল। ছাৰ, আপোনাৰ কাৰণে গাইছোঁ গীতটি। কিনো পক্ষীয়ে পুৱতি গালে নিচিনিৰো তাৰ নিচিনিৰো তাৰ নিশা হ'ল পৰম নিশা হ'ল কিনো পক্ষীয়ে পুৱতি গালে নিচিনিৰো তাৰ নিচিনিৰো তাৰ নিশা হ'ল পৰম নিশা হ'ল পৰম পাই উঠি খিৰিকী মেলি চালো বাহিৰখন সাৰ পাই উঠি খিৰিকী মেলি চালো বাহিৰখন কি সুন্দৰ ধৱলী বৰণ কি সুন্দৰ ধৱলী বৰণ চমকি উঠিল মন চমকি উঠিল মন কিনো পক্ষীয়ে পুৱতি গালে নিচিনিৰো তাৰ নিচিনিৰো তাৰ নিশা হ'ল পৰম নিশা হ'ল পৰম নেজানো আজি কোন দেৱতাই আনিলে শুভ দিন নেজানো আজি কোন দেৱতাই আনিলে শুভ দিন দেহৰ মনৰ এলাহ জড়তা দেহৰ মনৰ এলাহ জড়তা সকলো